পৰ্যায়ৰ লোকসভা নিৰ্বাচন কাৰ্বি আংলঙত শান্তিপূৰ্ণ ভোটগ্ৰহণ ডিফু গভ গাৰ্লছ হাইস্কুলৰ ভোট কেন্দ্ৰত প্ৰাৰ্থী বীৰেন সিং ইংতিয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ ডংকামুকাম ব্ৰাহ্মণপি এলপি স্কুলৰ CM ৰংহাঙে কৰিলে সাব্যস্ত ভোটাধিকাৰ ডিফু লোকসভা সমষ্টিৰ অধীনত আটাইকেইটা বিধানসভা সমষ্টিৰ ভোট কেন্দ্ৰৰ ভোটাধিকাৰ সাব্যস্ত ডিফুকে ধৰি কেইবাটাও ঠাইত নতুনকৈ স্থাপন কৰা ভোট কেন্দ্ৰসমূহত ভোটাৰৰ উৎসাহপূৰ্ণ ভোটদান কাৰ্বি লামেন আমিৰ মলংকম আজি মুকলিয়াৰ শাখাৰ উদ্যোগত বিশিষ্ট কবি তথা সাহিত্যিক চামসিং হানছেৰ ৭১ সংখ্যক উপজা দিৱস পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত শান্তিপূৰ্ণ ভোটগ্ৰহণ পুৱা ৭ বজাৰে পৰা জিলাখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত পুৰুষ মহিলা যুৱক যুৱতী ভোটাৰসকলে শাৰী পাতি সাব্যস্ত কৰিলে নিজৰ বহুমূলীয়া ভোটাধিকাৰ বৃদ্ধ তথা দিব্যাংগসকলৰ ভোটাৰসকলে এইবাৰ বিশেষভাৱে ভোটদান সুবিধা কৰি দিয়া হ'ল জিলা নিৰ্বাচনী বিভাগে তেওঁলোকে অন্য ভোটাৰসকলৰ দৰে শাৰী পাতি ভোট দিব লগা নহৈছিল ডিফুস্থিত গভ গাৰ্লছ হাইস্কুলৰ ভোটদান কেন্দ্ৰত পুৱা ভাগতে ভোটাৰসকলৰ মাজত দেখা গ'ল কংগ্ৰেছৰ সাংসদ তথা প্ৰাৰ্থী বীৰেন সিং ইংতিক প্ৰাৰ্থীগৰাকীয়ে ভোটদান কেন্দ্ৰটোত কৰ্তব্যৰত প্ৰিচাইডিং অফিচাৰ পলিং বিষয়াসকলক আন সাধাৰণ ভোটাৰসকলৰ দৰে নিজৰ ভোটাৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰি সাব্যস্ত কৰিলে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে নিজৰ আটাইতকৈ ডাঙৰ অধিকাৰ ভোটাধিকাৰ আনহাতে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ডংকামুকাম এলপি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত অন্য সাধাৰণ ভোটাৰসকলৰ সৈতে শাৰী পতা দেখা গৈছিল কৰ্তব্যৰত প্ৰিচাইডিং তথা পলিং বিষয়াসকলক নিজৰ ভোটাৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰি সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ লগতে দেখা গ'ল নিষ্কন্যাক কোলাত লৈ ৰংহাঙৰ সহধৰ্মিনী কাচে তেৰণপিক ভোটদান কেন্দ্ৰলৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰা আনহাতে ভোটাধিকাৰ সাব্যস্ত কৰি আহি সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত কয় যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হৰেন সিং বীৰ অৱশ্যভাম্বী লগতে কয় যে তেওঁৰ সমষ্টি বিথুং ৰেংথেমাত অন্যান্য দলৰ ভোট হ'ব শূন্য কাৰ্বি আংলং ৰাইজে এবাৰ সিদ্ধান্ত লোৱা হৈছে যে পদুম ফুলৰ চিনত ভোট দি হৰেন সিং বীৰ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাই আকৌ এবাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আসনত বহাব আৰু কাৰ্বি আংলং ৰাইজে সহজ সৰল মানুহ আৰু ডিমা হাছাও ৰাইজে সহজ সৰল মানুহ ইয়াৰ সকলো জাতি জনগোষ্ঠী একেলগে বহা বা কৰি কাৰ্বি আংলঙৰ ডেভেলপমেণ্টক গ্ৰহণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ উন্নতি কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত ৰাজনীতিক সমস্যা সমাধান কৰাৰ স্বাৰ্থত এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সহায় কৰিব তাৰ কাৰণে আপোনালোকে চাওক আজি মোৰ সমষ্টি MC সমষ্টি ইয়াত 50% বিৰোধী দলৰ অপজিশ্যন বিৰোধী দলৰ এজেণ্টে 0 মানে অপজিশ্যন 0 মানে তেওঁলোকৰ মানে এজেণ্টো দিবলৈ মানুহ নাই এতিয়া কোন প্ৰথমে ইতিহাস ৰচনা কৰিছে ফৰ দ্য ফাৰ্ষ্ট টাইম অফ হিষ্ট্ৰী অফ দ্য কাৰ্বি আংলং কনষ্টিটুৱেঞ্চি অপজিশ্যন এজেণ্ট 0 সেই কনষ্টিটুৱেঞ্চিটো প্ৰায় 10টামান জেগাত আছে বাকীবিলাকে অপজিশ্যনে এজেণ্ট দিবলগীয়া জেগাত নাই ৰংহাঙে এনেদৰে নিজৰ প্ৰতিক্ৰিয়া সাংবাদিকৰ আগত ব্যক্ত কৰিলে আনহাতে স্বয়ং প্ৰাৰ্থী হৰেন সিং বেও দলনি এলপি স্কুলত অৱস্থিত ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ কৰি আহি সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত এইদৰে কয় যে ইয়াৰ ৰাইজে কৈ আছে বহু ভোটৰ ব্যৱধানত আপুনি জিকিব বুলি আপুনি কি ভাবে তাকেতো এতিয়া ৰাইজে যি ধৰণে সঁহাৰি দিছে মানে আচৰিত লাগিছে হিচাপে এটা জাগৰণ যে হৈছে ঠিক এনেকুৱাই লাগিছে আৰু ইয়াত বিৰোধী দলৰ মানে ইয়াত কোনো চিন চাবেই নাই কোনো ধৰণৰ মেল মিটিং পাতা হাজাৰ মানুহ লগত লৈ পেলাই যেনেকৈ আমি ভাৰতীয় জনতা পাৰ্টি ধৰি লওক কেণ্ডিডেট মোক ৱেলকাম কৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ ৰেলী পাতিছোঁ তেনেধৰণৰ ৰেলী বা মেল মিটিং কংগ্ৰেছেই হওক SDCয়ে হওক বীৰেন সিংকে হওক হলিৰাম তেৰাং হওক জায়গাতাৰ তেওঁলোকে এনেধৰণৰ সাহস কৰা নাই তাৰমানে তেওঁলোকৰ প্ৰতি ৰাইজে থিয় নিদিয়ে
এই কথাটো তেওঁলোকে নিশ্চিতভাৱে জানে গতিকে এবাৰ লোকসভা নিৰ্বাচন কিন্তু 3 নং ডিফু বটৰমাছ ডিষ্ট্ৰিক্ট এছটি পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ পৰা কিন্তু বিপুল ভোটেৰে তথা ইয়াৰ অভিলেখ সৃষ্টি হ'ব অসমত হয় প্ৰাৰ্থীগৰাকীৰ মতে অভিলেখ সংখ্যক ভোটত জয়ী হ'ব যদিও কাৰ্বি আংলং আৰু ডিমা হাছাওৰ জনতা জনাৰ্দনেহে জানে কাৰ পক্ষত অভিলেখ হোৱাকৈ ভোটদান কৰিছে আৰু তাকে জানিবলৈ আমি বাট চাব লাগিব অহা 23 মেলৈ অৰুণ লেখথে কেলভিন টেৰাং আৰু জাছন ইংহে ৰিপৰ্ট কাট নিউজ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা এলেকাত 258টা ভোটদান কেন্দ্ৰতে ভোটাৰসকলৰ শান্তিপূৰ্ণ তথা উৎসাহপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতেই দিনৰ ভাগত প্ৰখৰ ৰ'দ আৰু বিয়লি ভাগত কিছু পাতল এজাক বৰষুণে বতৰ প্ৰতিকূল কৰাটো ভোটাধিকাৰৰ উৎসাহ কম হোৱা দেখা নগৈছিল ভোটাৰসকলৰ মাজত ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা এলেকাত 258টা ভোটদান কেন্দ্ৰতে ভোটাৰসকলৰ শান্তিপূৰ্ণ তথা উৎসাহপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে দিনৰ ভাগত প্ৰখৰ ৰ'দ আৰু বিয়লি ভাগত কিছু পাতল এজাক বৰষুণে বতৰ প্ৰতিকূল কৰাটো ভোটাধিকাৰৰ উৎসাহ কম হোৱা দেখা নগৈছিল ভোটাৰসকলৰ মাজত যদিও পুৱাৰ প্ৰথম ভাগতে ডিএভি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু ডিফু বেসিক এলপি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা প্ৰায় 10 মান বজাৰ পৰা অলপ সময়ৰ বাবে ইভিএম মেচিন বিকল হোৱাত কিছু পৰলৈ ব্যাঘাত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়াত পৰৱৰ্তী পুনৰ ভোটগ্ৰহণ উৎসাহপূৰ্ণভাৱে সমাধা হয় হৰঘাট বিধানসভা সমষ্টিৰ 164টা ভোটগ্ৰহণ কেন্দ্ৰতো ভোটাৰসকলৰ একে উৎসাহপূৰ্ণ ভোটদান বিশেষকৈ বিজেপি কৰ্মীসকলে এইবাৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি মতামত আগবঢ়োৱা দেখা যায় হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙক বিজেপি জয়ী হ'বনে আৰু জয়ী হ'লে কি কাৰণত জয়ী হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কেন্দ্ৰটো বিজেপিৰ ৰাজ্যটো বিজেপি আৰু দুই স্বায়ত্ত পৰিষদতেই বিজেপিৰ দখলত আছে বাবে বিজেপি জয়ী হোৱাটো নিশ্চিত পশ্চিম কাৰ্বি আংলঙৰ খেৰণী গ্ৰীণ এলপি স্কুলত অৱস্থিত 206 নং ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে নেহেৰু মেমৰিয়েল হিন্দী এমই স্কুলত 205 নং ভোট কেন্দ্ৰ আৰু ওমু আটাৰ এলপি স্কুলত অৱস্থিত 187 আৰু 188 ভোটগ্ৰহণ কেন্দ্ৰত ভোটিং মেচিন বিকল হোৱাত যথেষ্ট সময়লৈকে ভোটদানৰ পৰা বিৰত থাকিবলগীয়া হয় ভোটাৰসকল আনহাতে ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভোট কেন্দ্ৰসমূহত 60-70 বছৰৰ ঊৰ্ধত বৃদ্ধাই ভোটাধিকাৰ সাব্যস্তৰ বাবে শাৰী পাতি থিয় দিয়াৰ বিপৰীতে আমৰেং সমষ্টিৰ চকীদাৰ তথা এমএসি ৰীনা টেৰাংপিয়ে পুনে ভোট কেন্দ্ৰলৈ সোমাই আহি সাব্যস্ত কৰে ভোটাধিকাৰ আনকি উঠি অহা গাড়ীও ভোটগ্ৰহণ কেন্দ্ৰৰ নাতি দূৰতে ৰখাইছিল ৰীনা টেৰাংপিয়ে সেইদৰে বোকাজান বিধানসভা সমষ্টিৰ 212টা ভোটগ্ৰহণ কেন্দ্ৰতো ভোটাৰসকলক পুৱা 7 বজাৰ পৰাই দেখা গৈছিল ভোটাৰসকলৰ দীঘলীয়া শাৰী বোকাজানৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰসকলে বৰ উৎসাহপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰা দেখা গৈছিল দিনৰ প্ৰখৰ ৰ'দৰ উত্তাপৰ মাজতো যথেষ্ট শৃংখলাবদ্ধভাৱে শাৰী পাতি থিয় হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অপেক্ষা কৰা দেখা গৈছিল ভোটগ্ৰহণ কেন্দ্ৰসমূহত তাৰে মাজতে আদৰ্শ থংনগবে এলপি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত দেখা গৈছিল কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিক আন সাধাৰণ ভোটাৰসকলৰ দৰে শাৰী পাতি থিয় হৈ সাব্যস্ত কৰা দেখা গৈছিল নিজৰ ভোটাধিকাৰ ভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভণিৰে পৰা পুৱাৰ 11 বজালৈকে ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰে 25.30% বিয়লি 3 বজালৈকে ভোটাধিকাৰ সাব্যস্ত হয় 50.50% অৰুণ লেখথে বীৰেন ইংহি আৰু আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ হয় 18 এপ্ৰিলত ৰাজ্যৰ 5টা লোকসভা সমষ্টিত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইয়াৰে যি 10 নং নগাঁও লোকসভা সমষ্টিৰ অধীনত প্ৰতিটো ভোট কেন্দ্ৰত দেখা গৈছিল পুৱাৰ পৰা ভোটাৰৰ দীঘলীয়া শাৰী পুৱা 7 বজাৰ পৰা প্ৰতিটো ভোট কেন্দ্ৰত নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তাৰে মাজত এইদৰে শাৰী পাতি ৰৈ থকা দেখা গ'ল খুজাই সমষ্টিৰ বিধায়ক শিলাদত্ত দেৱক
উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত হোজাই বিধানসভা সমষ্টিৰ 279 লংকাৰ সিস্টাৰ নিবেদিতা হাইস্কুল ভোট কেন্দ্ৰত পত্নীৰ সৈতে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হয় বিধায়কগৰাকী ইফালে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত এইদৰে ক'লে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ প্ৰয়াত তথা বিশিষ্ট কবি সাহিত্যিক শামসিং হানছেৰ 71 সংখ্যক উপজা দিনৰ বলংকম আজিৰ লামেদামেৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ উপস্থাপনৰ পৰিৱেশৰ মাজতো একাংশ সাহিত্যিক প্ৰেমী লোকে পাহৰা নাছিল পুৰুধা সাহিত্যিক উপজা দিনৰ মিঠা স্মৃতিত সোঁৱৰিবলৈ লাংফেৰৰ বিশিষ্ট সমাজকৰ্মী চিত্তৰঞ্জন দাসৰ পৌৰোহিত্যত পুৰুধা সাহিত্যিক শামসিং হানছে 71 সংখ্যক উপজা দিনৰ উপলক্ষে আয়োজিত এই সভাত সাহিত্যিক গৰাকীৰ বৰ্ণাঢ্য জীৱন আৰু সাহিত্য কৃতিক সোঁৱৰি আলোচনা আগবঢ়াই উপস্থিত সাহিত্য প্ৰেমী লোকসকলে ৰাজনৈতিক ক্ষেত্ৰ তথা সাহিত্যিক ক্ষেত্ৰত দুয়োটাতে সমানেই দখল থকা সাহিত্যিক গৰাকীৰ আৰু এটা গুণ আছে সেয়া হৈছে সুন্দৰ বাক্যপটুতা আৰু অতিশয় মানৱ দৰদী সাহিত্যিক গৰাকীৰ এই গুণৰ বাবে ভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমানেই জনপ্ৰিয়তা আছিল এই সভাত কাৰ্বি লামেদামাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক কামসিং হানছে বিশিষ্ট সমাজকৰ্মী কামেশ্বৰ হানছে চৰকাৰী গাঁওবুঢ়া ভদ্ৰ সিং হানছে প্ৰমুখ্যে ব্যক্তিসকলৰ উপৰিও কাৰ্বি লামেদামাৰ বলংকম আজি শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ